নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আচলতে ভাবিছিলোঁ যে এইটো মিনি ব্লগ বনাম, কিন্তু নাই, মোৰ দ্বাৰা এইটো মিনি ব্লগ নহ'ল, এইটো লং ব্লগেই হ'ল। কিন্তু এইটো মানে কেমেৰাটো চিধা হৈয়ে থাকিল যিহেতু, গতিকে তেনেকৈয়ে আপলোড দি দিলোঁ। সকলোৱে ভিডিঅ'টো চাব বুলি আশা থাকিল। আজি আচলতে শাওণ মাহৰ শেষৰটো সোমবাৰ আৰু আমি আহিলোঁ আজি ভীমাশংকৰ মন্দিৰলৈ। পামহিত থকা গড়চুকৰ পৰা অকণমান যে ভিতৰত আহিব লাগে, আৰু দেখিছেনে ৰাতিপুৱা 6টা বজাতে আহিছোঁ, লাইন পাতিছোঁ, এনেকৈ লাইন পাতি বেচেৰাক দেখিছেনে? আৰু ইমান ভিৰ, আমি মানে 6টা বজাৰ পৰা লাইন পাতি আমি ভিতৰত সোমাব পৰা নাই। আৰু ৰাস্তাবিলাকত ইমান বোকা পানী হৈছে দেখিছেনে? এনেকৈ ৰচা বান্ধি দিছে আৰু মানুহৰ ভিৰ, অজস্ৰ মানুহ একেবাৰে। কিমান কি যে ঠাইৰ পৰা আহিছে আৰু ই লাজ কৰিছে, কাৰণ তাক বেগটোও ল'ব দিছোঁ। ইয়াতে আইসকলে নাম প্ৰসংগ কৰি আছিলে। তাৰপিছত বহু সময়ৰ পিছত একেবাৰে দুপৰীয়া 1টা বজাত ফাইনেলি আমি পাব হৈছোঁ আৰু মন্দিৰ। আৰু এইজন দেখিছেনে? এইজন আকৌ আমাৰ হাজৰে, তাকো লগ পালোঁ, দাদায়ে হয় মোৰ, গতিকে তাকো লগ পাই ভাল লাগিলে। আৰু এয়া ফাইনেলি মনটো বিৰাট ভাল লাগিছে। চাওকচোন ইমান ধুনীয়াকৈ পানীবিলাক বৈ আহিছে। মন্দিৰৰ কাষ পোৱা কাৰণে কিবা মনটো বহুত বেছি শান্ত হৈ গৈছিলে, মনটো বহুত বেছি ভাল লাগিছিলে। আৰু এয়া আমাক গাখীৰ ঢালিবলৈ দিলে শিৱলিংগত। আৰু মন্দিৰত আচলতে ভিডিঅ' কৰিবলৈ নাপায় মোক কয় মাহঁতে, গতিকে মই মন্দিৰৰ ভিতৰত ভিডিঅ' নকৰিলোঁ। তাৰপিছত এয়া ফুট লগালোঁ, সেৱা কৰিলোঁ। তাৰপিছত আকৌ মন্দিৰৰ বাহিৰলৈ ওলাই আহিলোঁ আৰু ভালদৰে সেৱা কৰিলোঁ, যাতে ভগৱানে সকলোকে ভালে ৰাখে, মোৰ লগতে গোটেই পৃথিৱীৰ মানুহকে ভালে ৰাখক ভগৱানে, তাকে বিচাৰোঁ। তাৰপিছত আমি ওলাই আহিলোঁ যে দেখিছেনে লাইন, এয়া ৰাস্তাৰ লাইন, ইমান মানুহ, আচৰিত। মানে যিমান আমি গৈছোঁ তাতকৈ অধিক মানুহ আৰু ৰখিয়ে আছে। আমি দুজন ওলাই আহিলোঁ। তাৰপিছত এয়া মেইন একেবাৰে য'ৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ, তাতে আকৌ এনেকুৱা ভিৰ লাইন। তাতে আকৌ ভোগো খুৱাই আছিল, কিন্তু আমি যিহেতু ব্ৰত ৰাখিছিলোঁ মই আজি, গতিকে মই নোখোৱাৰ কাৰণে সিও নাখালে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। সকলোকে বাই বাই, সকলোৱে ভালে থাকক। সকলোৱে ভিডিঅ'টো চাব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।